বাও আহি পালেহি মৰাণত ৰখি আছিলে আমি বাকো লগত লৈ ল'লোঁ আৰু দাদাও যাব আমাৰ লগত আমি গোটেইকেইটা এতিয়া ঘৰলৈ গৈ থাকিম ফাইনেলি মই এতিয়া মোৰ গাঁৱৰ ঘৰখনত আহি পাই গ'লোহি পথাৰলৈ যাব নোৱাৰিলোঁ কাৰণ মই আহি পোৱাত দেৰি হৈ গ'ল যিহেতু মাহঁতি আৰু সকলোৱে ৰুই মেলি আহি গ'ল কাইলৈ যাম আপোনালোকক দেখুৱাম চাই থাকিব ফালে আমাৰ ককাইদেউ বহি আছে ইফালে এনেকৈ ভাত কেৰেলা ছিঙি লওঁ বুলি আহিলোঁ দুটামান খাবৰ কাৰণে লাগিছে বহুত পুৰা ভিতৰ এইবিলাক দেউতাই কৰিছে খেতি মই আহিছোঁ ছিঙিবলৈ এইফালে এইখিনি কণ জলকীয়া বাম জোকটোৰ লগত অলপ খেলিলোঁ এয়া চাওক জোকলে কোনে কোনে ভয় কৰে জনাব এইফালে ৰোৱনীবিলাকক খানা দিলে মায়ে ধুনীয়াকৈ সকলোৱে খালে চুনু এইফালে আমাৰ এই শহাপহুটো চাওক কি ধুনীয়াকৈ অকলে খেলি আছে গ্লাছ হাতত তুলি ল'লোঁ এইফালে ভাজি আপোনালোকৰ চলে নাই নৱপুৰত সাঁজ আমাৰ চলে পূৰা মজা অলপ খাই লওঁ এইফালে আমাৰ ঘৰলৈ ভাইটিটো আহিলে কি বুলি কয় লাডাখ যোৱা ভাইটিটো চিনি পায় আপোনালোকে চাগে বহুতে চিনি পায় সৌন্দৰ্যৰ মাজত আছোহি একদম কি সুন্দৰ পৰিৱেশ এটা চাওকচোন চবেই ভিডিঅ' বনালোঁ ফটো মাৰিলোঁ এনেকৈ এইখন আমাৰ বাৰীখন আগতে যে মই যে দেখুৱাই থাকোঁ হাকনি বাৰীখন এতিয়া ইয়াত কঠীয়া পাৰি থৈছে এনেকৈ হেল্ল' গাইছ ইয়াত কিমান মাছ আছে দেখিছে নহয় মাছবোৰ দেখা মই এতিয়া মাছ ধৰি দেখাওঁ আপোনালোকক চাই থাকক নাই ধৰিব পৰা নাই এজনীও পোৱা নাই গাঁৱৰ পৰিৱেশ এইটো কাৰণে ভাল দেখিছে ইয়াত মানে কি মাছ ধৰিও খাব পাৰি চব বস্তু পোৱা যায় না এইটো মাছ ধৰি আছে মাছ নাই পোৱা বিচাৰি আছে মাছ ধৰি ভালকে মই মাছ ধৰা যায় বেয়া মাছ থাকে বোকাখনত এইটো মাছ বেং মাছে তোমাৰ ধৰিব কাৰণে ভালকে আছে ইয়াত কি বুলি কয় ডাঙৰ ৰৌ বৰালি আৰু কি বুলি কয় সাগৰ মাছো আছে সেইটো চাইডে টিপি আছিলে সেইডোখৰত টিপি আছিলে মই দেখিছোঁ সেইটো হয় মই দেখিছোঁ সেইটো মাছে হ'ব লাগিব অঁ মাছটো পাই পিনি আহিলে চাকি লোৱা আকৌ আমাৰ মাছ খোৱা মানুহ নাই যে নাখাওঁ এখন কি বুলি ক'ম আৰু গুড মৰ্ণিং বন্ধুসকল কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আজি আকৌ ষ্টাৰ্ট কৰিছোঁ আপোনালোকক আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখুৱাই দিম চাই থাকিব এফালে মই দুটামান বৰা চাউলৰ তেল পিঠা বনাই ল'লোঁ এয়া চাওক এইফালে চাওক ইমানখিনি বৰা পিঠা বনাই ল'লোঁ কাৰ লোভ লাগিছে জনাব এইফালে কলপাতকেইখন এনেকৈ লেৰেলাই ল'লোঁ তাৰপিছত এইফালে কেৰাহী পাতি থৈছোঁ জুইত তাৰপিছত আমি কি বনাম ভাতটোত টোপোলা ভাত বনাম আপোনালোকক দেখুৱাই থাকিম চাই থাকক এইফালে আমি টোপোলা ভাত বনাই আছোঁ তৰাপাত নাই যিহেতু কলপাততে বনোৱা হৈছে এনেকৈ চাওক দি দিয়া কেৰাহীত
এইফালে আমাৰ মহাৰাজ শুই আছে, ইয়াক উঠাবলৈ গৈ আছোঁ। দিয়া এতিয়া 12টা বাজিব, এতিয়ালৈকে উঠাই নাই। চাওক এনেকৈ শুই আছে কাপোৰ চাপোৰ লৈ ইমান গৰমত। উঠ উঠ, উঠাব নোৱাৰোঁ আৰু তাক। হৈ থাক ইফালে গাখীৰ, এইফালে বিস্কুট, গাখীৰ বিস্কুট এনেকৈ খাইছে আমাৰ বেটীজনীয়ে। খাই থাক। আমি বজাৰলৈ যাওঁ বুলি ওলাই আহিলোঁ, মাংস অলপ লৈ আহোঁগৈ। ওচৰৰ বজাৰ ইয়াত বহে, শনিবৰীয়া বজাৰ। ফাইনেলি আমি গাহৰি পাই গ'লোঁ। এয়া চাওক কেনেকুৱা মজা গাহৰি, আমাৰ ইয়াত লোকেল গাহৰি পোৱা যায়। ডিব্ৰুগড়ত মই ইমান বেছি বেয়া গাহৰি খাওঁ মানে, সেইকাৰণে নাখাওঁৱেই, ইয়াত আহিলে খোৱা হয়, সেইকাৰণে অলপ কিনি ল'লোঁ। আৰু আমাৰ পাটচাকু তিনিআলি, বহুত বছৰৰ মূৰত ইয়াতে পঢ়িছিলোঁ। এইকেইটা কিহৰ কণী কোনে পাৰিব কওকচোন? বোলে আমাৰ পেহী আহিলে, আমাৰ কাৰণে এইবিলাক লৈ আহিছে। চাওক কিমান ডাঙৰ ডাঙৰ আম, এইটো পূৰা ভেৰি বিগ। আৰু এইফালে আনিছে এইবিলাক আৰু কিবা কিবি ধেৰ। চাওক টোপোলা ভাত হৈ গ'ল, খাম আৰু এতিয়া বঢ়িয়াকৈ। চাউল দিলা? অঁ, আৰু লাগিব লৈ লোৱা। ফাইনেলি মই এতিয়া পথাৰ যাবলৈ আহিছোঁ। এইফালে পানী চানী পূৰা লৈ লৈছোঁ। কি বুলি কয়, বহুত বেছি ৰ'দ আছিলে, এতিয়া ৰ'দটো কমিছে, সেইকাৰণে আপোনালোকক দেখুৱাই থাকিম পথাৰত কি কৰিবগৈ পাৰোঁ, চাই থাকিব। পথাৰ যোৱা ৰাস্তা কিমান বোকা চাওক, ইফালে হাকু দিয়া আছে, এনেকৈ গৈ আছোঁ। ইফালে এজন মহাৰাজ এনেকৈ আহিছে, লাহে লাহে এনেকৈ গোটেই গাত পানী পৰিব। আহি আছোঁ আৰু পানী কিমান দেখিছে, আহি আছোঁ। পানী পূৰা গৰম হৈ আছে। এইবোৰ মাছ, এইবিলাক মাছ, তলত গোটেই মাছ আছে। চাওক গোটেই পথাৰখন আপোনালোকক দেখুৱাম। চাওক আমাৰ পথাৰখন কিমান বেছি ডাঙৰ হয়। ঐ কেনেকুৱা লাগিছে? মজা নে? ইমানেই বেছি ৰ'দ, ইমানেই গৰম, অৱস্থা বেয়া হৈ গৈছে। আহি আছোঁ, পোৱাহিয়ে নাই। এইফালে চাওকচোন, ৰুলে মানুহে কি ধুনীয়াকৈ ৰুইছে ন। পাই গ'লোহি। এইফালে আমাৰ ট্ৰেক্টৰে হাল বাই আছে, পেহীহঁতে একদম আগতীয়াকৈ পাই ইয়াত ৰখি আছেহি। হাল বোৱা পাছে পাছে এনেকৈ মাছ ধৰি পাইছেনে আপোনালোকে? আমি আগতে পূৰা ধৰোঁ, আজি বহুত দিনৰ মূৰত মানে একদম মাছ চাইছোঁ আছে নেকি, নাই, দেখা নাই। এতিয়া গোটেই গালে ফেফাই চেফাই বহি আছোঁ এনেকৈ। এইফালে চাওঁ আমাৰ কঠীয়াবিলাক তুলি থৈছে, এই পথাৰলৈ দিব লাগিব, তাৰপিছত ৰুব। বাহঁতি আহিছে। নাৱত কঠীয়া আনিছে আমাৰ, দেখিছে নহয় কি সুন্দৰ এটা প্ৰচেছ। ইমান বেছি ৰ'দ দিছে, মই মানে নোৱাৰিছোঁ আৰু গাইজ। মোৰ কি অৱস্থা হৈ যাব আৰু এতিয়া একদম মাথাতে এইখনকে দি লৈছোঁ আৰু। ঘৰৰ পথাৰৰ আলিয়ে নাই, কিন্তু আমাৰ আলি চাওক কি ধুনীয়াকৈ একদম গৈ থাকিব পাৰিছোঁ, শুকান। চাওক মজা। সেইফালে ইও একদম অৱস্থা বেয়া, এনেকৈ পূৰা খোজকাঢ়ি ফুৰিছে পথাৰত, মজা লৈছে আৰু পথাৰৰ। টাউনত থাকি পথাৰত আহি কিমান মজা লাগে, হয় নাই? হয়। কেনেকুৱা অনুভৱ তোমাৰ পথাৰত আহি? ভাল ন? পাবা মজা চুটুকাটো। সঁচাকৈ মানুহবিলাকে যদি সকলোৱে খেতি কৰিলে হয়, টাউনত থকাবিলাকৰ কথা নকওঁ, গাঁৱত থকাবিলাকে যদি চবেই ভালকৈ খেতি কৰে আৰু পথাৰত যদি সাৰ নিদিয়ে, সেই ভাতকেইটা খোৱাটো আমাৰ শৰীৰৰ কাৰণে ভাল। কাৰণ আজিকালি মানুহৰ ইমানেই বেছি বেমাৰ আজাৰ হৈছে, প্ৰতিটো বস্তুতে সাৰ দি ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। সেইটো কাৰণে মানুহবিলাক যাতে অলপ সজাগ হ'ব লাগে, নিজেই হাতে কামে কৰিব লাগে, কৰ্মই ধৰ্ম কাম কৰিব লাগে,
মানুহবিলাক এলেহুৱা হৈ গৈছে, সেইটো কাৰণে বেমাৰ আজাৰ। আগৰ দিনৰ মানুহৰ কোনো বেমাৰ আজাৰ নাছিলে, নিজেই খেতি কৰে, নিজেই খায়। মোৰ অনুভৱ কৈছোঁ। আজি ময়ো যিহেতু টাউনত থাকোঁ, তেনেকৈ আজি এতিয়া পথাৰলৈ আহিছোঁ, ইমান বেছি ভাগৰ লাগিছে। কিন্তু আগতে 5 বা 6 বাৰ পথাৰৰ পৰা ঘৰটো আপ ডাউন কৰি থাকোঁ, কিন্তু ভাগৰ নালাগে। এয়া আমাৰ পেহীয়ে ৰুইছে আৰু তাতে বা এফালে ই হাতত লৈ লৈছে, বা ৰুব চুব নেজানে, এনেই কঠীয়াখিনি লৈ লৈছে হাতত। এখেতলোকক চাই আছোঁ কেনেকৈ ৰুইছে, মানে পৰ্যবেক্ষণ কৰিছোঁ কিমান ভালকৈ ৰুব পাৰিছেনে নাই, গুচা দিছে আৰু কি বুলি কয় কিমান ঘনকৈ ৰুইছে, কিমান হেঙাকৈ ৰুইছে, কেইডাল কঠীয়া দিছে, চব চাবলগীয়া হৈছে। পূৰা ৰ'দ দেখিছে নহয়। ফাইনেলি পথাৰৰ পৰা যাব ওলাইছোঁ। মোৰ অৱস্থা চাওক কেনেকুৱা হৈ গ'ল, মানে কি দাদাই মোক একদম বোকা লুটুৰ পুটুৰ কৰি দিলে, পূৰা অৱস্থা বেয়া হৈ গ'ল। এইফালে আন্ধাৰো হৈ আহিছে, এইফালে দুবাৰমান ৰুলে আৰু বাহঁতি চবেই, ময়ো অলপ ৰুলোঁ। এতিয়া গৈ থাকোঁ। কি সুন্দৰ এটা পৰিৱেশ পথাৰৰ মাজত, সকলোৱে এদিনকেইটা বহুত বেছি ভাল লগা। ময়ো আজি এদিনৰ কাৰণে হ'লেও অকণমান আহি হ'লেও মানে ভাল লগাখিনি পূৰাবলৈ চেষ্টা কৰিলোঁ। বহুত বেছি ভাল লাগিছে আজি পথাৰ আহি। কাইলৈৰ পৰা আকৌ যান্ত্ৰিকতাৰ মাজত সোমাই যাম এনেকৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে যেনেকৈ বাকী চেনেলবিলাকক মৰম দিয়ে, মোকো মৰম দিব বুলি। মোৰ চেনেলটো নতুন হয়, আপোনালোকে আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। কোনে কোনে পথাৰ গৈছে কমেণ্ট কৰিব, কাৰ কাৰ পথাৰত গৈ ভাল লাগে জনাব। আমিও ঘৰলৈ উভতিছোঁ আৰু চৰাই চিৰিকটিবিলাক চব নিজৰ নিজৰ বাহলৈ গৈছে। চৰাইবিলাক কি ধুনীয়াকৈ উৰি উৰি গৈছে, ইমান ভাল লগা এটা দিন আজি পাৰ কৰিলোঁ। যিহেতু আজি বহুত বেছি ৰ'দ দিছিলে, সেইটো কাৰণে প্ৰায় 2-3 ঘণ্টাৰ কাৰণে আহিলোঁ, তথাপিতো বহুত বেছি ভাল লাগিলে। আগতে আমি পথাৰত আহি থকা মানুহ যিহেতু, সেইকাৰণে পথাৰত আহোঁ লাগে, সেইকাৰণে আকৌ আহিলোঁ এবাৰ।